आसाम को ससक मानारे जतो को जोहार तेहिनी नेल जुपिया मिट मारांग खबर दो नोंका लेकाना कना भारत भूटान राजगारी हतिसार एलेका मुनाबिल पिकनिक स्पॉट लहा खन दो आरो बर्ती की नेल जम ठगी हुईना चेदा से बई बईते बर्ती नितो दो अडी संगे हर को सेटरो कना आर नोंडेन को कमिटी रेन हो नेल उचु लगी सजा सपड़ा लगी दिन के अडी को छुटे कना মই জেনারেল সেক্রেটারি ইয়াত পিকনিক স্পটত আমি দেখা গৈছে যে ডাষ্টবিনৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই আৰু ডাষ্টবিনৰ ব্যৱস্থাটো আপোনালোকে কেনেকুৱা লৈ আছে এতিয়া ডাষ্টবিনৰ ব্যৱস্থাটো আমি অটোমেটিকলি এইটো আমি বনাবলৈ মানে এইটো কিবা ডিচিশ্যন কৰা হৈছে কাৰণ কি বুলি ক'লে এতিয়া আমাৰ কলেজটো কিবা ইমান দিন হোৱা নাই এইটো সম্পূৰ্ণ আমি বনাই দিওঁ এইটো আমি বনাই দিওঁ এতিয়া ৰাস্তাত অহা যোৱাৰ কাৰণে মানে এটা জোল বহুত দেখা গৈছে আমি উৰি থকাটো এইটো কি ব্যৱস্থা লগাইছে আপুনি হয় ছাৰ এইটো আমি ব্যৱস্থাটো কৰি আছোঁ এইটো আমি মানে এইটো দিন আমি দিনত দুবাৰকৈ আমি পানী এইটো মানে ছিটুৱাই দিম মানে গ'লে বহুত ভাল আৰু দূৰৰ পৰা বহুত গাড়ী আহি আছে আপোনালোকে কি হিচাপে লৈ আছে এইটো আমি দূৰৰ পৰা গাড়ী আহিলে মানে এইটো বাছ আহে বাছত আমি 500 টাকাকৈ লৈছে আৰু উইংগাৰ আমি 300 টকা আৰু এইটো খাৰবিলাক 200 টকা বাইকটো 50 টকা এনেকুৱা আমি এতিয়া লৈ আছোঁ আৰু ইয়াত আহিবৰ কাৰণে ৰাস্তাটো বঙাইগাঁৱৰ পৰা আহিলে কেনেকুৱা আহিব লাগে এইটো আপুনি ক'ব পাৰিব নেকি চৰকাৰ ৰাস্তা কেনেকুৱা আছে ঠিক আছে ছাৰ এইটো আমি লোকেশ্যন দিয়া হৈছে আমাৰ যেতিয়া এইটো বঙাইগাঁৱৰ পৰা আহিব বঙাইগাঁৱৰ পৰা আহিলে এইফালে চামটাইবাৰী এইফালে সোমাব পাৰে চামটাইবাৰীৰ পৰা আহি পেলাই আমি এইফালে ৰাণীখাটা টু শান্তিপুৰ টু দাঁতগাড়ী নোপোৱা আগত এটা SSB কেম্প আছে SSB কেম্পৰ প্লাছ মানে তাতে এটা ফুক চাইডত মানে অহা ৰাস্তা আছে এই ফুক চাইডত আহিলে এইটো পিকনিক স্পটত মানে পাব মেইন ৰোডৰ পৰা কিমান দূৰ হ'ব মেইন ৰোডৰ পৰা আমাৰ ডিষ্টেঞ্চটো বেছি দূৰ নহয় 2 কিলোমিটাৰ হয় আপুনি কওক মই অনুৰোধ কৰিছোঁ এইটো কাৰণে আমাৰ এইটো মনাবিলি পিকনিক স্পটত মানে সকলো এজেণ্ট আহে আমাৰ কিছুমান ডেকৰেশ্যন আমি এতিয়ালৈকে বনাই আছে মানে ওঠৰ চাইডত দেখিলে আমাৰ ভাল ওচৰ আছে ভূটান বৰ্ডাৰ ওচৰ আৰু এইফালে চিনাৰীবিলাকতো মানে সম্পূৰ্ণ হ'লে আৰু আমি এইটো পইতা দিনত আমি আকৌ মানে চিনাৰীবিলাক আমি আকৌ মই বনাবলৈ চেষ্টা কৰি আছোঁ মই এইটো মানে অনুৰোধ কৰি আছোঁ সকলোৱে যেন আহে আমাৰ পিকনিক স্পটত মই এইটো অনুৰোধ কৰিছোঁ এইটো মনাবিলি পিকনিক স্পটৰ পৰা ভূটান বৰ্ডাৰটো কিমান দূৰ হয় এইটো আমাৰ মনাবিলি পিকনিক স্পটৰ পৰা এইটো ভূটান বৰ্ডাৰটো এতিয়া মানে 8 কিলোমিটাৰ ডিষ্টেঞ্চ মনাবিলি পিকনিক স্পটৰ পৰা দেখা যায় নেকি দেখা যায় এইটো চোৱা ইয়াৰ পৰা এইটো পাহাৰটো এইটো ভূটান বৰ্ডাৰ কৰিলে এইটো মানে অপনিৰ পৰা আজিলৈকেতো ভালকৈ চলি আছে ইয়াত মানে ক'ব গ'লে মানে জেগাটো অনেক ধুনীয়াকৈ জেগা আছে ইয়াত মানে গোটেই আমাৰ এতিয়া মানে ইয়াত মানে গুৱাহাটী ক'ত পৰা মানে দূৰ পৰা মানে ইয়াত মানে পিকনিক স্পটত মানে চাবলৈ আহে আৰু ইয়াত মানে এনজয় কৰিবলৈ যায় মানে ইয়াত কি যোগান লাগে ইয়াত মানে সেই ফিছ ফ্ৰাই মানে ইয়াত যে খামটো ঘূৰিব লগা আছে ঘূৰি আছে এতিয়ালৈকে তো এতিয়াতো মানে ছিজনো হোৱা নাই ছিজন হ'লে মানে আহিব পাৰে আৰু কি এতিয়াতো মানে পিকনিক খোৱাটো হৈছে টাইমতো হোৱা নাই আজি আমি ইয়াত দেখা গ'লে এতিয়ালৈকে ডাষ্টবিনৰ ব্যৱস্থা আৰু ভূত ঢোল উৰি থকাটো দেখিয়ে আছে হা এইটো ব্যৱস্থা লোৱা নাই নেকি ডাষ্টবিনটো এনেকুৱা মানে ইয়াত চুইফাৰ ৰখা হয় এতিয়া আজি খাই গ'ল মানে অহাকালি পুৱাতে এইটো চাফা কৰা হ'ব মানে পট পিছত আপোনালোকে ইয়াত মানে এটা মানে প্লাষ্টিক দেখা নাপাব আৰু কি মানে দিনত মানে দিন ভৰি মানে ময়লা ধোৱাটো মানে ধোৱাত মানে চুইফাৰ আহে চুইফাৰে মানে গোটেই মানে চাফা কৰি আছে